হেল্ল' গাইজ, ৰাস বাৰু শেষেই হ'ল। আপোনালোকেও নিশ্চয় চালে। মই হ'লে বেমাৰৰ কাৰণে ৰাসৰ ভিডিঅ' দিবই পৰা নাই দেই। গতিকে বলক আজি মই ক'তনো ৰাস চালোঁ বলক লৈ যাওঁ। মই গৈছিলোঁ পলাশবাৰী ৰাসলৈ আৰু চাওক না ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে এইবাৰ। আৰু এই সোমাই জুবিন দা, জয় জুবিন দা। আৰু এইবাৰ পলাশবাৰী ৰাসৰ গেটখনো জুবিন দাৰ সোঁৱৰণিতে বনোৱা হৈছিল। ভিতৰ সোমাই দেখিছেনে ইমান ধুনীয়া বনাইছে নহয়। আৰু চাওক না এই ভিতৰৰ এই দৃশ্যখিনি যে মোৰ ইমান ভাল লাগে নহয়, সঁচাই মই ৰাস চাই বহুত ভাল পাওঁ গাইজ। আপোনালোকে কোনে কোনে ৰাস চাই ভাল পায় মোক জনাব। ইমান ধুনীয়া বনাইছিল ডেক'ৰেশ্যনটো, উফ। আৰু এই টিকলা টিকলা মূৰ্তিবোৰ দেখিছেনে? এইটো চাওক না কিমান কিউট হয়। আৰু ইয়াতেতো সোমাই একদম বৃন্দাবনৰ ভাই বাঢ়ি যায় ভাই। সঁচা বহুত মৰম লগা। আৰু এইটো চাই মনটো সঁচাকৈ ভৰি গ'ল। চাওকচোন এনেকুৱা দৃশ্য আমি আৰু কেতিয়াও দেখিবলৈ নাপাওঁ। আৰু এইটো আৰু কোনে কোনে উঠিছেনো? মই যে আজিলৈ উঠি পোৱা নাই দেই এইবোৰত। এই বাচ্ছাবোৰ যে কেনেকৈ উঠিছে সিহঁতেহে জানে। মোৰ ভয় খাওঁতেই গ'ল সৰুৰ পৰা। আপোনালোকে ভয় খায়নে? এইটো মৰম লগা আছিল, ভাল লাগিছিল। আৰু এই অৰিঅ' বিস্কুটটো কোনে কোনে খাই পাইছে? এইজনী মোক চাওক, মই হ'লে এইবোৰহে কৰোঁ ৰাখে চাখে গৈ। বম ফুটালোঁ একদম। আৰু এইবাৰ আহিছোঁ খোৱাৰ ফালে। নাখায় আৰু হ'বনে? ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছিল ভিতৰতো। এই গাহৰি পোৰা খাই আমি গুচি আহিলোঁ ঘৰলৈ। বাই।